নম্বৰ সৈয়দ মহম্মদ ছাদুল্লাৰ প্ৰথমখন প্ৰাদেশিক চৰকাৰ কিয় পতন হ'ল? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। ক নম্বৰটো হৈছে মুখ্যমন্ত্ৰী পদত্যাগ, খ নম্বৰটো হৈছে যে বিধানসভা ভংগ কৰা, আৰু গ নম্বৰটো হৈছে অনুষ্ঠানৰ প্ৰস্তাৱৰ দ্বাৰা, আৰু সৰু ঘৰটো হৈছে শব্দটোৰ সম্পূৰ্ণতা। ইয়াৰ চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে অনুষ্ঠানৰ প্ৰস্তাৱৰ দ্বাৰা। ২ নম্বৰটো হৈছে যে স্বাধীনতাৰ পাছত অসমৰ উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে খ নম্বৰ ছাৰ ৰনাল্ড ফ্ৰান্সিছ লজ। ৩ নম্বৰটো হৈছে যে 1947 চনৰ পৰা 1949 চনলৈ পাকিস্তানৰ প্ৰথম উচ্চ আয়ুক্ত হিচাপে অসমৰ কোনজন প্ৰাক্তন ৰাজ্যপাল কাৰ্যনিৰ্বাহ কৰিছিল? ইয়াত চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল যে গ নম্বৰ শ্ৰীপ্ৰকাশ। ৩ নম্বৰ অসমৰ কোনজন প্ৰাক্তন ৰাজ্যপালে মাদ্ৰাছা 1952 পৰা 1956 আৰু 1956 পৰা 1962 চনৰ ৰাজ্যপালো আছিল? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে শ্ৰীপ্ৰকাশ। ৪ নম্বৰটো হ'ল যে ৰাজ্যপাল হৈ কোনে পিছলৈ 1952 চনত এলাহাবাদৰ পৰা প্ৰথমজন সংসদ হিচাপে নিৰ্বাচিত হৈছিল? ইয়াৰ চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে গ নম্বৰ শ্ৰীপ্ৰকাশ। ৫ নম্বৰটো হৈছে যে শ্ৰীপ্ৰকাশে ব্ৰিটেইনৰ কোনখন প্ৰতিষ্ঠাত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। ক নম্বৰটো হৈছে অক্সফৰ্ড বিশ্ববিদ্যালয়, খ নম্বৰটো কেম্ব্ৰিজ বিশ্ববিদ্যালয়, গ নম্বৰটো লণ্ডন বিশ্ববিদ্যালয়, আৰু সৰু ঘৰটো হৈছে এডিনবাৰ্গ বিশ্ববিদ্যালয়। ইয়াত চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কেম্ব্ৰিজ বিশ্ববিদ্যালয়। ৬ নম্বৰটো হৈছে যে কুৱেশ্যন নম্বৰ ৬টো হ'ল যে স্বাধীনতাৰ পাছত সম্পূৰ্ণ ৫ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰা অসমৰ প্ৰথমজন ৰাজ্যপাল কোন আছিল? ইয়াৰ চাৰিটা উত্তৰ দিয়ে। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে জয়ৰাম দাস দৌলতৰাম। ৭ নম্বৰটো হৈছে কোনজন ব্যক্তিয়ে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপদেশ প্ৰদান কৰিছিল? ইয়াৰ চাৰিটা উত্তৰ দিয়ে। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল যে খ নম্বৰ। ৮ নম্বৰ হৈছে যে অসমৰ কোনজন পূৰ্ব ৰাজ্যপালে ওড়িশাৰ ৰাজ্যপাল আৰু পাটনাৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল? ইয়াৰ চাৰিটা উত্তৰ দিয়ে। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে খ নম্বৰটো সৈয়দ ফজল আলী। আৰু ৯ নম্বৰটো হৈছে 1955 চনৰ পৰা 1957 চনলৈ ভাৰতীয় সেনাধ্যক্ষ আৰু অসমৰ ৰাজ্যপাল দুয়োটা ৰূপতে কোনে কাৰ্যনিৰ্বাহ কৰিছিল? ইয়াৰ চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ক নম্বৰ অৰ্থাৎ এ নম্বৰ সাধাৰণ সত্যৱন্ত চুল্লন শ্ৰীনগেশ। ১০ নম্বৰটো হৈছে যে অসমৰ কোনজন দুবাৰ ৰাজ্যপালৰ পদটো নাগালেণ্ডৰ প্ৰথম ৰাজ্যপাল পদ আছিল? ইয়াৰ চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বিষ্ণু সহায়। ক নম্বৰটো শুদ্ধ উত্তৰ। ১১ নম্বৰটো হৈছে অসমৰ কোনজন দুবাৰ ৰাজ্যপালক 1951 চনত ৰাষ্ট্ৰীয় সংঘৰ সচিব প্ৰধান পদৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও অস্বীকাৰ কৰিছিল? ইয়াৰ চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে ক নম্বৰ ব্ৰজ কুমাৰ নেহেৰু। ১২ নম্বৰটো হ'ল যে ভাৰতত নিৰ্বাচনী সংস্থাৰ গ্ৰন্থখন অসমৰ কোনজন প্ৰাক্তন ৰাজ্যপালৰ ৰচনা কৰিছিল? ইয়াৰ চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে ক নম্বৰটো ললন প্ৰসাদ সিং। ১৩ নম্বৰটো হৈছে অসমৰ কোনজন প্ৰাক্তন ৰাজ্যপালে ৰজাৰ পৰা স্বৰাজলৈ গ্ৰন্থখন ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল যে চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল যে এ নম্বৰ এছ.কে. সিনহা। ১৪ নম্বৰটো হ'ল যে ৰাজস্থানৰ দুবাৰা মুখ্যমন্ত্ৰী তথা অসমৰ ৰাজ্যপাল কোনজন অসমৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাত দেহাৱসান ঘটে? ইয়াৰ চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল যে ক নম্বৰ শিৱচৰণ মুথুৰ। ১৫ নম্বৰটো হ'ল যে স্বাধীনোত্তৰ বিহাৰৰ প্ৰথম ৰাজ্যপাল কোন আৰু পিছলৈ অসমৰ ৰাজ্যপাল কোন? ইয়াৰ চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে ক নম্বৰ জয়ৰাম দাস দৌলতৰাম। ১৬ নম্বৰটো হৈছে ভাৰতীয় ৩খন ৰাজ্যৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰা একমাত্ৰ অসমীয়া ব্যক্তিজন
ব্যক্তিজনক চিনাক্ত কৰা। ইয়াৰ চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে গ নম্বৰটো দেৱানন্দ কোঁৱৰ। 17 নম্বৰটো হৈছে দেৱানন্দ কোঁৱৰে ৰাজ্যপালৰ পদত থকা ভাৰতীয় তিনিখন ৰাজ্যৰ নাম লিখা। ইয়াৰ চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল যে খ নম্বৰ বিহাৰ, ত্ৰিপুৰা আৰু পশ্চিম বংগ। 18 নম্বৰটো হৈছে যে প্ৰথম ৰাষ্ট্ৰপতিৰ আসনৰ আৰম্ভ হোৱাৰ ঠিক আগতে অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল যে সৰু ঘটো যোগেন্দ্ৰনাথ হাজৰিকা। 19 নম্বৰ হৈছে যে অসমৰ ৰাষ্ট্ৰপতিৰ শাসনৰ পিছত অসমৰ মুখ্যমন্ত্ৰী পদ কোনে গ্ৰহণ কৰিছিল? ইয়াৰ চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল যে খ নম্বৰটো ছৈয়দা আনোৱাৰা টাইমন। 20 নম্বৰটো হৈছে দ্বিতীয় ৰাষ্ট্ৰপতি আসনৰ ঠিক আগতে অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গোলাপ বৰবৰা। গ নম্বৰটো। 21 নম্বৰটো হৈছে যে দ্বিতীয় ৰাষ্ট্ৰপতি আসনৰ পিছত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে ক নম্বৰ হিতেশ্বৰ শইকীয়া। 22 নম্বৰটো হৈছে যে তৃতীয় ৰাষ্ট্ৰপতি আসনৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে গোলাপ বৰবৰা। তৃতীয় ৰাষ্ট্ৰপতিৰ আসনৰ পিছত অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব কোনে গ্ৰহণ কৰিছিল? ইয়াত চাৰিটা উত্তৰ দিয়া আছে, যেনে ক নম্বৰতে হিতেশ্বৰ শইকীয়া, খ নম্বৰতে সৈয়দ ফজল আলী, গ নম্বৰতে কেশৱ চন্দ্ৰ গগৈ আৰু সৰু ঘৰটো হৈছে গোলাপ বৰবৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক নম্বৰ হিতেশ্বৰ শইকীয়া। 24 নম্বৰটো হৈছে যে চতুৰ্থ ৰাষ্ট্ৰপতিৰ আসনৰ পূৰ্বে কোনে অসমৰ মুখ্যমন্ত্ৰী পদ অধিষ্ঠিত আছিল? ইয়াৰ চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে গ নম্বৰটো অৰ্থাৎ সৰু ঘটো প্ৰফুল্ল কুমাৰ মহন্ত। 25 নম্বৰটো হৈছে যে চতুৰ্থ ৰাষ্ট্ৰপতিৰ আসনৰ পিছত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে খ নম্বৰ হিতেশ্বৰ শইকীয়া।